বৃহৎ নদীবান্ধৰ ভয়াৱহতা ছিকিমৰ শিক্ষা ছিকিমৰ আটাইতকৈ ডাঙৰ নদীবান্ধ চুংথাঙৰ পৰা এৰি দিয়া পানীয়ে যাক ফ্লাড বুলি কোৱা হয় ৰাজ্যখনৰ অৱস্থা অতি শোচনীয় কৰি পেলাইছে। যোৱা 4 অক্টোবৰত উত্তৰ ছিকিমৰ লুনাঘৰত অৰ্থাৎ তিষ্টা নদীৰ অবাহিকাত অতিমাত্ৰা বৰষুণ হোৱাৰ বাবে এই ভয়াৱহ ঘটনা ঘটা বুলি চৰকাৰে জনাইছে। এই ঘটনাত এতিয়ালৈকে অতি কমেও 14জন মানুহ নিহত হোৱা বুলি আৰু 102 জন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই 102 জনৰ ভিতৰত 22 জন সেনা জোৱান থকা বুলি আমি জানিব পাৰিছোঁ, যিসকলে উন্নয়নৰ দোহাই বৃহৎ নদীবান্ধৰ সমৰ্থন কৰে। তেওঁলোকৰ চকু নিশ্চয় এই ঘটনাই মুকলি কৰিব। ছিকিমৰ সৰু বান্ধ এটাৰ ভয়াৱহতা চাই 2000 মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহ বিপদ আৰু অৰুণাচলত বন্ধাব খোজা প্ৰায় 1 লাখ মেগাৱাট উৎপাদন কৰিবলগীয়া সমুদায় বৃহৎ বান্ধৰ ফলাফল কি হ'ব ভাবকচোন। নিউজ ডেস্ক ৰিপৰ্ট অল আছাম নিউজ 30।